নমস্কাৰ অসম নিউজ এক্সপ্ৰেছলৈ মই স্বপ্নমী ইয়াসমিনে আপোনালোকক স্বাগতম জনাইছোঁ। SMA ৰোগৰ ডাঙৰ সফলতা, নেটকো লঞ্চ কৰিলে কম মূল্যৰ ঔষধ। স্পাইনেল মাস্কিউলাৰ এট্ৰফি ৰোগীৰ বাবে সুখবৰ। ভাৰতীয় ঔষধ কোম্পানী নেটকো ফাৰ্মাচিউটিকেলছে SMAৰ ঔষধ ৰেষ্টিপ্লামৰ জেনেৰিক সংস্কৰণ মাত্ৰ ৫ লাখ টকাত উপলব্ধ কৰালে, যি আগতে বছৰি ৭২ লাখ টকা খৰচ হৈছিল। নেটকোৰ মতে ঔষধৰ এটা 60 mg বটল ১৫,৯০০ দামত বিক্ৰী হ'ব। যদিও ৰডছে কোম্পানীয়ে এই ঔষধৰ ওপৰত কপিৰাইট দাবী কৰি আদালতলৈ গৈছে, দিল্লী উচ্চ ন্যায়ালয়ে বৰ্তমান নেটকোক উৎপাদন কৰিবলৈ অনুমতি দিছে। চীন আৰু পাকিস্তানত এই ঔষধ কম দামত উপলব্ধ হ'লেও ভাৰতত ৰডছেই অধিক মূল্যত বিক্ৰী কৰিছিল। এতিয়া নেটকোৰ এই পদক্ষেপত ৰোগীৰ অভিভাৱক আৰু স্বাস্থ্য বিশেষজ্ঞসকলে আশাবাদী। এনেধৰণৰ খবৰ পাবলৈ অসম নিউজ এক্সপ্ৰেছ চেনেলটো ছাবস্ক্ৰাইব কৰক, লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।